বিয়া পাতি আছে তালাক দি আছে, বিয়া পাতি আছে তালাক দি আছে। এজন বিয়া পাতি আনি কেইদিনমান ৰাখি আৰু এজনী লৈ আহে। মোস্তফা কামাল আজহাৰী ডাঙৰীয়া, আপুনি যেটো মন্তব্য কৰিছে, মিয়া মানুহে আজি এটা বিয়া পাতে কালি এটা এৰি দিয়ে, আজি এটা বিয়া পাতে কালি এটা এৰি দিয়ে। আপোনালোকে যেটো কৈছে মানে মিয়া মানুহৰ কামে এইটো, বিয়া পাতিব এৰিব, বিয়া পাতিব এৰিব। সেই বাক্যৰ কাৰণে মই আপোনাক বেয়াকে নকওঁ, কাৰণ আপুনি এজন আলিম মানুহক বেয়াকে ক'লে আল্লাহ পাপ দিব। কাৰণ আপুনি যেটো নতুনকৈ আমাৰ মিয়া মানুহৰ ওপৰত অভিযোগ আনিছে যে মিয়া মানুহে আজি এটা বিয়া পাতে কালি এৰি দিয়ে, কালি এটা বিয়া পাতে কালি এৰি দিয়ে। হ্যাঁ, সেইকাৰণে মই আপোনাক একো নকওঁ, মই আপোনাক সুধীৰ ভাই বুলিয়ে ক'লো, সুধীৰ ভাই বুলিয়ে ক'লো। আপুনি বেয়া নাপাব, কাৰণ আপোনাৰ যেটো চৰিত্ৰ, আপোনাৰ চৰিত্ৰ একদম সুধীৰ ভাই চৰিত্ৰ। চৰিত্ৰ একদম সুধীৰ ভাই চৰিত্ৰ। সেইকাৰণে মই আপোনাক কৈছো ভাল কেনে পৰ্যালোচনা কৰক। আজিৰ দিনৰ বিয়াই কিন্তু ক'তবা আজি এটা বিয়া পাতে কালি এটা বিয়া পাতে, এইবিলাক ব্ৰিটিছৰ দিনৰ মিয়া আছিলে, অশিক্ষিত আছিলে, লিখা পঢ়া নাছিলে, সেইবিলাক বুজি পোৱা নাছিলে, 10টা 12টাকে ল'ৰা ছোৱালী জন্ম দিছিলে। আজিৰ মিয়াই 2024 চনৰ মিয়াই কিন্তু মই ক'তো দেখা নাই যে মিয়াই আজি বিয়া কালি এৰি দিছে, কালি বিয়া পাতে পৰখে দিছে। যিটো অভিযোগ আছে সম্পূৰ্ণ মিথ্যা আৰু ভুৱা অভিযোগ। সেইকাৰণে মই আপোনাক কৈছো আপুনি পৰ্যবেক্ষণ কৰি চাওক। আজিৰ দিনৰ মিয়াই কিন্তু 10টাকে ল'ৰা ছোৱালী জন্মও নিদিয়ে, আজিৰ দিনৰ মিয়াই কিন্তু 2টা 3টা বিয়াও নাপাতে। আপুনি যিবিলাক অভিযোগ আনে সম্পূৰ্ণ মিথ্যা অভিযোগ। হ্যাঁ, যদি মানিছোঁ যদি কোনোবাই বিয়া পাতিছে, আপোনাৰ পৰিয়ালত কোনো পাতিব পাৰে, 2-3টাকে 10টাকে ল'ৰা ছোৱালী জন্ম দিব পাৰে, কিন্তু আমাৰ মিয়া জনগোষ্ঠীত আজিৰ যুগত 2024 চনত কিন্তু মিয়া ডিজিটেল মিয়া হৈ গ'ল। মিয়াই কিন্তু আজিকালি 2টা বিয়া নাপাতে, 10টাকে ল'ৰা ছোৱালী জন্ম নিদিয়ে। কাৰণ আপুনি জানে ক'ৰ পৰা চাৰ্ভেটো কৰি আনিলে যে এটা পাতে এটা এৰে, এটা পাতে এটা এৰে। মানে এইবিলাক অভদ্ৰামী আৰু কুচৰিত্ৰ যিবিলাক কাম সেইবিলাক বন্ধ কৰক, নহ'লে কিন্তু মুছলিম সমাজে আপোনাক ক্ষমা নকৰে। কাৰণ আপুনি অকল আমাৰ মুছলিম সমাজৰ পকৰত লাগি আছে, আপুনি বেলেগ সমাজৰ যিবিলাক মানুহ কিমান অন্যায় হৈ আছে অকল সেইবিলাক আপুনি নেদেখে। অকল আপুনি যদি অকল আমাৰ মুছলিম মানুহৰ পিছত আমাৰ মিয়া মানুহৰ পকৰত লাগি আছে। আপুনি যদি সমাজৰ কাৰণে ভাল চিন্তা চৰ্চা কৰিব খুজিছে, তেতিয়াহ'লে অকল মিয়া কেলে সকলো জাতি জনগোষ্ঠীত চাওক, কোন জনগোষ্ঠীক জাতিক কি হ'ল নহ'ল সেই বিষয়ে আপুনি উত্থাপন কৰিব লাগে। আপুনি অকল মিয়া মানুহখিনি চাই, আপুনি অকল মিয়া মানুহৰ ফালে চাই কেলে? মিয়া আপোনাৰ পকৰত দিকে জলকীয়া সানি দিছিলে নি? হয় সুধীৰ ভাই, অকল মিয়াৰ পকৰত কেলে? আপুনি ক'ত দেখিলে যে আজিৰ যুগৰ মিয়াই এটা বিয়া আজি পাতে এটা বিয়া কালি পাতে? তেনেহ'লে লখিমপুৰ কোৰ্টত হওক বা অসমৰ যিকোনো কোৰ্টত কোনো থানাইতো মিয়াই জেগাই নাদিলেহেঁতেন। হা, মইতো মিয়া মানুহ মাইকী এৰা ইমান কেছ দেখা নাই। হা সুধীৰ ভাই, বদমাছ কৰবাৰ এইবিলাক চৰিত্ৰ পৰিহাৰ কৰক, ভাল চৰিত্ৰ মানুহ হিচাপে জীয়াই থকাৰ চেষ্টা কৰক। আপুনি অমানুহ হৈ গৈছে বৰ্তমান, আপুনি অকল এটা জাতি জনগোষ্ঠী টাৰ্গেট কৰি পিনে কথা কৈ আছে। সেইকাৰণে মই আপোনাক কৈছোঁ আপুনি ভাল হৈ যাওক, আপোনাৰ চৰিত্ৰ সলনি কৰক, নহ'লে কিন্তু আপোনাক আমাৰ মুছলিম সমাজে ক্ষমা নকৰে। আপোনাক য'তে পাব কিন্তু আপোনাক জোতা পিটন দিব। মোস্তফা কামাল আজহাৰী, আপুনি সাৱধান হৈ যাওক। এইখিনি কৈ পিনি আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। জয় আই অসম, খুদা হাফিজ।